আপোনালোকে যিসকলে আমাৰ ভিডিঅ' ৰেগুলাৰলি চাই তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। ফেচবুক আৰু ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকে জানেই যে কিছুদিন আগতে আমাৰ মা অসমৰ পৰা দিল্লীলৈ আহিছিলে, যিহেতু গৰমৰ বন্ধ আছিলে জুলাই মাহত, সেইবাবে মা কিছুদিন আমাৰ লগত অতিবাহিত কৰিবলৈ আহিছিলে। আৰু মা আহোঁতে ৰাজধানী এক্সপ্ৰেছৰ যিটো কোঠাত আহিছিলে সেইটো কোঠাত মানে গোটেইকেইজন অসমীয়া ল'ৰা ছোৱালীয়ে আছিলে, কিন্তু তেওঁলোকে মানে নতুনকৈ এতিয়া অসমৰ বাহিৰলৈ আহিছে আৰু তেওঁলোকৰ গাত এতিয়া লাহে লাহে হিন্দী আৰু ইংলিছৰ মানে ভূতটো লাগিব ধৰিছে। আৰু সেই বিষয়টোৰ ওপৰতে আজি মই ভিডিঅ'টি উপস্থাপন কৰিবলৈ ওলাইছোঁ যে আমাৰ প্ৰকৃততে অসমখনত অসমীয়া কোন বুলি যে এটি আমাৰ সংজ্ঞা বিচাৰি বহুদিন নিউজত মানে মিডিয়াত বাজিছিলে, সেই বস্তুটোৰ সংবিধান সূত্ৰ চাগে আজিও নোলাল। সেইবাবে আমি অসমীয়া কোন বুলি ক'লে এটা শব্দত উত্তৰ দিব গ'লে মোৰ মনৰ ভাৱত এটি কথাই আহে যে যিসকল লোকে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব বা লিখিব পাৰে আৰু নিজৰ ভাষা বুলি আদৰি লৈ সকলো সময়তে অসমীয়া ভাষা প্ৰয়োগ কৰে, সেইজনেই হৈছে প্ৰকৃত অসমীয়া। লগতে অসমীয়া কৃষ্টি সংস্কৃতিক ৰক্ষা কৰি, অসমীয়া সংস্কৃতিক আদৰি, অসমীয়া সকলোবোৰ বস্তু আদৰি লৈ মানে নিজকে অসমীয়া বুলি পৰিচয় প্ৰত্যেক সময়তে দিয়ে। অসমীয়া গীত শুনে, অসমীয়াত লিখে, অসমীয়া কথা কয়, অসমীয়া মানুহ পালে অন্ততঃ অসমীয়াত কথা কয়, সেইগৰাকী হৈছে প্ৰকৃত অসমীয়া মোৰ হিচাপত। এতিয়া কথাটো হ'ল মোৰ মা এগৰাকী অসমীয়া মানুহ আৰু সেই দাবাটোত অহা গোটেই মানুহকেইজনেই মানে সেই দাবাটোৰ যিটো এটা সৰু কম্পাৰ্টমেণ্ট থাকে, কোঠা থাকে, সেইটোত যিসকল আছিলে গোটেইকেইগৰাকী অসমীয়া আছিলে। মোৰ মায়ে যেতিয়া তেওঁলোকৰ লগত সহজ সৰলভাৱে কথা বতৰা পাতিছিল তেতিয়া তেওঁলোকে কৈছিল যে হিন্দীত কথা কওক। মোৰ মায়ে কৈছিলে যে তোমালোক অসমীয়া, তোমালোকৰ লগত মই হিন্দীত কিয় কথা ক'ব লাগে। তেতিয়া তেওঁলোকে মানে অসমীয়াত কথা ক'বলৈ খুব টান পাইছিলে। কিন্তু হয়, অসমত কিছুমান এনেকুৱা সম্প্ৰদায়ৰ মানুহ আছে যে যিসকলে অসমীয়াটো ভালকৈ ক'ব নোৱাৰে বা তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতিক তেওঁলোকে এৰি অসমীয়া হ'ব খোজা নাই। কিন্তু তেনেকুৱা নহয়, গোটেইকেইজন আমাৰ অসমীয়া যিবিলাক উপাধি থাকে সেই উপাধিধাৰী মানুহে আছিলে। গতিকে অসমীয়া কোৱাটো তেওঁলোকৰ বাবে কিয় টান হ'ল বাৰু মই বুজি নাপালোঁ। আপোনালোকে যদি জানে কমেণ্ট কৰিবচোন। আপোনালোকৰ যদি মৰমৰ কোনো বন্ধু বান্ধৱী তেনেকুৱা আছে যিয়ে নেকি নিজৰ ভাষাটোৰে নিজৰ পৰিচয় দিবলৈ টান পায়, কষ্ট পায়, লাজ পায়। মোৰ মায়ে যেতিয়া মোক কৈছিল তেতিয়া মোৰ বহুত দুখ লাগিছিল। মই মানে কি বুলি উত্তৰ দিম মই ভাবি পোৱা নাছিলোঁ। কাৰণ মা এগৰাকীয়ে যেতিয়া নিজৰ মানে মাতৃভাষাটিৰ বাবে প্ৰশ্ন কৰে যে তেওঁলোকে অসমীয়া হৈ মোক অসমীয়াত কথা কিয় নাপাতিলে, তেতিয়া মোৰ ওচৰত মানে সেই কথাটোৰ উত্তৰ নাছিলে। মই মানে উত্তৰ দিবলৈ মানে পৰা নাছিলোঁ। আৰু এই কথাষাৰি মই মনত ৰাখি সিদিনাই থৈছিলোঁ যে মই এটি ভিডিঅ' কৰিম আৰু সেই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ পৰাই উত্তৰটি ল'ম। আৰু মালৈ মই এই ভিডিঅ'টো ডেডিকেট কৰিছোঁ যে কিয় এনেকুৱা হয়, মানুহবোৰ অসমৰ বাহিৰত আহিলে আমাৰ অসমীয়াটো পাহৰি যায় কিয় নাজানো। মই আগতেও এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে আমিও কেতিয়াবা বহুত মানুহ লগ পাওঁ অসমৰ বাহিৰত যিসকল নেকি অসমীয়া হোৱা স্বত্তেও তেওঁলোকে হিন্দীতেই কথা পাতে, জানেনে। এনেকুৱা হয়, ফ্লাইটত বহি যাওঁ, এই ছাইডত অসমীয়া মানুহ, এই ছাইডত অসমীয়া মানুহ, দিল্লীৰ পৰা সম্পূৰ্ণ হিন্দীতেই কথা পাতি গৈছে যে আপোনাৰ সন্দেহ হ'ব মানুহজন অসমীয়া নে মানে হিন্দী ভাষী। কিন্তু আপুনিতো অসমীয়া মানুহে হিন্দী কোৱা কথাত বুজিয়ে পায় যে সেইজন অসমীয়া মানুহ, আমিও বুজি পাওঁ। কিন্তু কি কৰিব, মনত হাঁহিও উঠে, খঙো উঠে, নিজৰ ভাষাটোক লৈ দুখো লাগে যে এনেকুৱা এটা সন্ধিক্ষণত আমাৰ ভাষাটি আহি উপনীত হ'লনে যে মানুহে ক'বলৈ লাজ কৰে। কিন্তু সেই ভাষাটোতে যে পঢ়ি শুনি ডাঙৰ হৈ আজি নিজৰ চিনা পৰিচয় হ'ল আৰু সেই ভাষাটোত কথা ক'বলৈকে মানুহগৰাকীয়ে লাজ কৰে। কিন্তু যেতিয়া মানে এয়াৰপৰ্টৰ ওচৰ পাব বা ৰেলৱে ষ্টেচন পাব তেতিয়া ঘৰৰ মানুহক নিবলৈ কিন্তু সেই অসমীয়া, কামৰূপীয়া, নলবৰীয়া, শিৱসাগৰীয়া, যোৰহাটীয়া যি ভাষা আছে সেই ভাষাটোতহে কথা পাতে। কিন্তু নিজৰ মাতৃভাষাটো আমি বিদেশত গ'লোঁ বুলি কিয় পাহৰিব লাগে, নহয় জানো। আমিতো সকলো ক্ষেত্ৰতে সকলো সময়তে সদায় নিজকে অসমীয়া হিচাপে ৰাখিব বিচাৰোঁ। আপুনি বিশ্বাস কৰক, চাহৰ লগত সদায় পিঠা বনাইহে খাওঁ আমি অসমীয়াগিৰি অকল ফেচবুকত নহয়, আমি সকলো ক্ষেত্ৰতে দেখুৱাব লাগে। ডিউটিত গ'লে আপোনালোকে বিশ্বাস কৰিব, মোৰ লগৰবিলাকে পেষ্ট্ৰি, বাৰ্গাৰ কি কি লৈ আহে, কিন্তু মই সদায় পিঠাহে লৈ যাওঁ। সেই অসমীয়া তুলসী পাতৰ আদা, লং, ইলাচি এইবিলাক মিক্স কৰি যিটো চাহ মায়ে বনাই দিছিলে তুলসী পাতৰ চাহ, সেইটোহে মই খাওঁ। আৰু অসমীয়া নেমু টেঙা হওক, কলাখাৰেৰে মূৰ ধোৱা হওক, এইবিলাক বস্তু আমি সদায় মানে ধুনীয়াকৈ মেইনটেইন কৰি চলি থাকোঁ। আৰু মোৰ এটা কথা বিশ্বাস হয়, আমি নিৰোগী, সুস্থ, স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আমি প্ৰকৃত যদি অসমীয়া হৈ জীয়াই থাকোঁ নহয়, অসমীয়া নিয়মবিলাক যদি পালন কৰি জীয়াই থাকোঁ, আমাক কিন্তু বেমাৰ আজাৰে বহুত সোনকালে পাব নোৱাৰে। সেইবাবেই চাগে আমাৰ ককা আজো ককাসকল আজিও বহুত সুস্থ। আৰু আমাৰ সেই পূৰ্বজ যিসকল লোক আছিলে তেওঁলোকে সেই নিয়মসমূহ মানি চলিছিলে বাবেই চাগে খুব সুন্দৰ সুঠাম শৰীৰেটি লৈ তেওঁলোকে জীৱনটো অতিবাহিত কৰিলে। আমিও তেওঁলোকৰ আগে আগে দেখুৱাই যোৱা সেই ৰাস্তাটোৰে গৈ থাকিলে হয়তো আমিও এক সুন্দৰ শৰীৰ, সুন্দৰ স্বাস্থ্য পাম আৰু আহি থকা দিনবোৰ হয়তো আমাৰো ভাল হ'ব। গতিকে আমি সকলোৱে যিসকলে অসমক ভাল পায়, যিসকল অসমীয়া, যিসকলে অসমৰ কলা সংস্কৃতি তথা ভাষা সাহিত্যক ভাল পায়, তেওঁলোকে নিজকে অন্ততঃ অসমীয়া বুলি পৰিচয় দিবলৈ চেষ্টা কৰক। আপুনি শিকক আধুনিকতাৰ ভাষা, আপুনি শিকক যিকোনো ভাষা, বাহিৰাৰ
যিকোনো ধৰক ইংলিছ, হিন্দী, তামিল, তেলেগু, মাৰাঠী, বেংগলী যি শিকে শিকক, সকলো শিকক। পৃথিৱীখন বহুত ডাঙৰ, মনটো বহুত উদাৰ ৰাখক, আপুনি সকলো ভাষাকে প্ৰশ্ৰয় দিয়ক, কিন্তু মানে মন মগজুত আপুনি আশ্ৰয় প্ৰশ্ৰয় নিদিব বেলেগ ভাষাক, আপোনাৰ মন মগজু সদায় অসমীয়া হৈ থাকিব দিয়ক। আপুনি যেতিয়া ব্যৱহাৰ কৰিব লাগে সেইটো সময়ত সেই বিশেষ ভাষাটি ব্যৱহাৰ কৰক, কিন্তু আপোনাৰ নিজৰ ভাষাটোহে আপোনাৰ নিজৰ পৰিচয়, কাৰণ আপুনি সদায় এটা কথা মনত ৰাখিব, সপোনটো আপুনি আপোনাৰ নিজৰ ভাষাতহে দেখিব। ভিডিঅ'টো যদি ভাল লাগিছে সকলোলৈকে শ্বেয়াৰ কৰি দিব, আৰু শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে মোৰ মাক তেওঁলোকে অসমীয়াত কিয় কথা নক'লে আৰু অসমীয়াত কথা পাতিলে আমাৰ মানুহবিলাকৰ কি অসুবিধা হয়, এইটো উত্তৰটো দিবলৈ কিন্তু নাপাহৰিব। কমেণ্ট বক্স খোলা আছে। সেই বিশেষ হিন্দী বা ইংলিছ ক'বলৈ যোৱা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ বাবে আপোনালোকৰ উত্তৰটি মই পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।